নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, SSC কনষ্টেবল GD 2023 আৰু বহুতো বন্ধু বান্ধৱীয়ে যিবোৰে এইবাৰ এপ্লাই কৰিছে আৰু এই বহুতো বন্ধু বান্ধৱীয়ে মোক ছ'চিয়েল মিডিয়াত কুৱেশ্যন কৰি আছে যে ধ্ৰুৱদা তোমাৰ এইবাৰ মই এনেকুৱা কৰি এক্সাম দিলোঁ, মোৰ এক্সাম গ'ল আৰু বহুতো বন্ধু বান্ধৱীৰ এতিয়াও বৰ্তমান এক্সাম দিব বাকী আছে। তো তেওঁলোকে সুধি আছে আৰু বিশেষ কৰি মানে যিসকলৰ গ'ল তেওঁলোকে বিশেষ কৰি বেছি কৰি কমেণ্ট কৰি আছে, কিন্তু যিসকল বন্ধু বান্ধৱীৰ বৰ্তমান পৰীক্ষা আছে তেওঁলোকে বৰ্তমান সিমান এটা কমেণ্ট কৰা নাই, কাৰণ তেওঁলোকে নিশ্চয় পঢ়াতে ব্যস্ত আছে আৰু সিমান কমেণ্ট অহা নাই। যদিও ছ'চিয়েল মিডিয়াত বহুতো বন্ধু বান্ধৱীয়ে সুধি আছে আৰু বিশেষ কৰি ফেচবুকত বহুতো বন্ধু বান্ধৱীয়ে সুধি আছে যে ধ্ৰুৱদা এইবাৰ কি হ'ব, মোৰ এনেকুৱা পৰীক্ষা হ'ল, এনেকুৱা হ'ল যে এইবাৰ ফাইনেল কাট অফ কিমান যাব, বা এইবাৰ ফিজিকেলত যি মাতিব এইবাৰ 8 কেণ্ডিডেটছ মাতিব আৰু মেডিকেলত 2 কেণ্ডিডেটছ মাতিব, তো এইবাৰ কাট অফ বাঢ়িব নে কমিব, তো এইবোৰ বিভিন্ন ধৰণৰ কুৱেশ্যন কৰি আছে। আৰু এনেকুৱাও কৰিছে বিশেষ কৰি যে ধ্ৰুৱদা অসমত বহুতো ধৰা ইউটিউবাৰ আছে যে কাট অফৰ বিষয়ে কোৱাৰ কাৰণে, কিন্তু তোমালোকে নিগেটিভ মাৰ্কিং ফেচ কৰি কিনে তোমালোকে চাকৰিটো এচিভ কৰিছা। সেইটো কথা কৈছে যে তোমালোকে নিগেটিভ মাৰ্কিং ফেচ কৰি কিনে 2021ত পেপাৰো হাৰ্ড আছিল, চ' তেনেকুৱা কৰি তোমালোকে চাকৰিটো এচিভ কৰিছা। তো 2018ত যিসকল পাইছিল, মই সেইটো কথা কোৱা নাই, কিন্তু সেইটো সময়ত নিগেটিভ মাৰ্কিং নাছিল। তো নিগেটিভ মাৰ্কিং যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে তেওঁৰ মানে যিসকলে নিগেটিভ মাৰ্কিংটো ফেচ কৰি কিনে চাকৰিটো পাইছে, তো তেওঁলোকে নিশ্চয় বেছি কৰি জানে যে কেনেকুৱা কি কাট অফৰ বিষয়ে। আৰু মোৰতো কথা জানে, কাৰণ মই যোৱাবাৰো মোৰ বাৰত কিমান কাট অফৰ এনালাইচিছ কৰিছিলোঁ। তো আজিৰ মই এইটো ভিডিঅ'ত সমস্ত কথা জনাবৰ কাৰণে চেষ্টা কৰিম যে এইবাৰ আপোনাৰ ফিজিকেল কাট অফ কিমান যোৱা চান্স আছে, আৰু যিসকল বন্ধু বান্ধৱীৰ বৰ্তমান পৰীক্ষা আহি আছে তো তেওঁলোকৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, কাৰণ আৰু বেছি দিন নাই, 14 ফেব্ৰুৱাৰীত আপোনাৰ এক্সাম শেষ হ'ব। তো বহুতো বন্ধু বান্ধৱীৰ পৰীক্ষা গ'ল আৰু তেওঁলোকৰ মনত এটাই চিন্তা হৈ আছে যে এইবাৰ মই ফিজিকেল দিব পামনে, এইবাৰ মই মেডিকেল দিব পামনে, মোৰ এক্সাম দেখোন বেয়া হ'ল, কিন্তু কি হ'ব, কিমান বা নম্বৰ পাওঁ, তো এইবোৰ মনত উগুল থুগুল হৈ আছে। যেনেকৈ নহওক কিবা এটা চাকৰি পালেও হয়, তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মনত শংকা হৈছে। তো আজিৰ ভিডিঅ'ত এইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকেও জানে যে মই বৰ্তমান ট্ৰেইনিঙত আছোঁ আৰু যথেষ্ট অসুবিধা হয় ট্ৰেইনিঙত ভিডিঅ' বনোৱাটো, সেইকাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাই। তো আজি এইটো ভিডিঅ'ত মই এই সমস্ত কথা জনাবৰ কাৰণে চেষ্টা কৰিম, আপোনাৰ যিটো মনত উগুল থুগুল হৈ আছে বা মোৰ এক্সাম কি হ'ব, আৰু তো এইবিলাক সমস্ত কথা জনাবৰ কাৰণে চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, মোৰ মাতটো চাগে আপোনালোকে ক্লিয়াৰলি পোৱা নাই, শুনাটো, কাৰণ মই বৰ্তমান মাইক ইউজ কৰা নাই, এইটো মোবাইলৰ মাইক্ৰফোনেৰে আপোনাৰ শব্দটো যাই আছে। আৰু ইয়াত আপোনাৰ মাইক চাইক ইউজ কৰি কিনে আপোনাৰ ভিডিঅ' বনোৱাটো এইবিলাক বহুত অসুবিধা হয়, কাৰণ ইয়াত আপোনাৰ ভিডিঅ' বনোৱাই হওক বা ভিডিঅ' আপলোড দিয়েই হওক, তো এইবিলাক কৰিবৰ কাৰণে নিদিয়ে পাৰ্মিশ্যনটো। তো মই আজি ছানডে কাৰণে আপোনাৰ সময় পাই কিনে মই উলিয়াইছোঁ যে এটা ভিডিঅ' দিওঁ। তো বন্ধু বান্ধৱীসকল, মেইন কথা এইটোৱে, যিদিনা মই মোৰ কথাটো কৈ আছোঁ, যিদিনা মই এক্সাম দি আহিছিলোঁ আৰু মই বহুত আশা কৰি কিনে গৈছিলোঁ যে মোৰ এক্সাম তাৰমানে মই এটা ভাল স্ক'ৰ ল'ম তাৰমানে, আৰু সেই হিচাপত মই পঢ়িছিলোঁ, প্ৰত্যেকটা ছাবজেক্টতে মই ফ'কাছ কৰিছিলোঁ আৰু মই বহুত আশা কৰি কিনে গৈছিলোঁ যে এইবাৰ মই এটা ভাল স্ক'ৰ ল'ম। কিন্তু এক্সাম হলত সোমোৱাৰ পিছত যিটো এক্সাম দেখিলোঁ, এক্সাম পেটাৰ্নেই হওক বা এক্সামৰ যিটো কুৱেশ্যন লেভেলেই হওক, তো মোৰ মাথাৰ চকৰি ঘূৰি গৈছিল। তাৰমানে মই কি কৰোঁ কি নকৰোঁ, তাৰপিছত এক্সাম দি অহাৰ পাছত মই পাগল হৈ গৈছিলোঁ। তাৰমানে এনেকুৱা তাৰমানে মোৰ ছুইচাইড কৰি দিব মন গৈছিল, কাৰণ মই বহুত আশা লৈ কিনে এটা এক্সাম দিব গৈছিলোঁ যে হয় এইবাৰ মই চাকৰি এটা লৈহে চাৰিম। তো এনেকুৱা টাইপত মই এটা আশা কৰি কিনে মই এক্সাম দিবলৈ গৈছিলোঁ। আৰু যেতিয়া এক্সামটো শেষ হৈ কিনে মই উভতি আহিলোঁ, তো বহুতো বন্ধু বান্ধৱীক মই কুৱেশ্যন কৰিছিলোঁ, বন্ধুক কুৱেশ্যন কৰিছিলোঁ মোৰ লগত যে ব্ৰ' কিমানটা কুৱেশ্যন এটেণ্ড কৰিলা বা কিমান নম্বৰ পোৱা চান্স আছে। চবে কয়, তাৰমানে আমাৰ সময়ত 100 মাৰ্কছ আছিল, তো চবে কয় 88 পাম, 90 পাম, 80 কুৱেশ্যন টাচ কৰি আহিছোঁ। তো এনেকুৱা টাইপত কয়। তো তেতিয়া মোৰ মাথা নষ্ট হৈ গৈছিল যে মই দেখোন কম কুৱেশ্যন টাচ কৰিলোঁ। তো এনেকুৱা টাইপত হৈ গৈছিল যে মই দেখোন কম কুৱেশ্যন টাচ কৰিলোঁ, মোৰ কি হ'ল কি নহ'ল, মোৰ দেখোন এক্সাম দেখোন মোৰেই বেয়া হ'ল। তো এনেকুৱা মনত ভয় খাই গৈছিলোঁ যে মোৰ দেখোন এক্সাম বেয়া হ'ল, এতিয়া মোৰ কি হ'ব, মোৰ হাতত অপশ্যন কি আছে। একচুৱেলি কিবা নহয় কিবা এটা কৰিমেই, কিন্তু তাৰমানে এইটোত আশা কৰি কিনে বহুত গৈছিলোঁ যে এদিন ফৌজত যাম, তো এনেকুৱা আশা কৰি কিনে বহুত গৈছিলোঁ।
তো এনেকুৱা হৈছিল। তাৰে পিছত তাৰমানে এনেকুৱা তাৰমানে চিটুৱেশ্যন হৈছিল, কিন্তু লাষ্টত যেতিয়া মাৰ্ক দিলে, তাৰে পিছত যেতিয়া আপোনাৰ ফিজিকেল কাট অফ ওলাল, মেডিকেল কাট অফ ওলাল, তেতিয়াহে সকলোৰে অকাতটো গম পালোঁ। কাৰণ আপোনাক ডিম'টিভেট কৰিবৰ কাৰণে বহুটোৱে ক'ব যে মই এইবাৰ 160 মাৰ্কছৰ ভিতৰত মই 140 মাৰ্কছ পাম, 100+ পাম, তো এনেকুৱা টাইপত ক'ব। কিন্তু সেইবিলাকৰ ওপৰত আপোনালোকে বিশ্বাস নকৰিব। আপুনি যদি মনৰ পৰা যদি কষ্ট কৰি কিনে যদি আপুনি এক্সামটো দিছে, তেতিয়াহ'লে নিশ্চয় আপুনি সফল হ'ব। তো বন্ধুসকল, মেইন টপিকলৈ আহোঁ যে এইবাৰ আপোনাৰ এক্সাম কাৰ কেনেকুৱা হ'ল। তো মোক বহুতো বান্ধৱীও সুধি আছে আৰু বন্ধুও ছ'চিয়েল মিডিয়াত কৰি আছে যে ধ্ৰুৱদা মোৰ এক্সাম ভাল হোৱা নাই। এইটোৱে কৈ আছে যে মোৰ ধ্ৰুৱদা মই কষ্ট বহুত কৰিছিলোঁ, মই পঢ়িছিলোঁ, কিন্তু মোৰ এক্সাম ভাল হোৱা নাই। এজনেও কোৱা নাই যে মোৰ ভাল হৈছে এক্সাম এইবাৰ। চবেই কৈ আছে যে মোৰ এক্সাম বেয়া হৈ আছে, মোৰ এক্সাম বেয়া হৈ আছে, ধ্ৰুৱদা মই এতিয়া কি হ'ব মোৰ, কাৰণ মোৰ এবাৰ লাষ্ট এজ আৰু এইবিলাক কৈ আছে। তো বিভিন্ন মন্তব্য, তো কেতিয়াবা মোৰ মনতো নাথাকে, সেইকাৰণে মই আপোনালোকক যিখিনি মোৰ মনত আছে সেইখিনি মই কৈ গৈছোঁ। তো এনেকুৱা টাইপত কৈ আছে যে কি হ'ব কি নহ'ব, ধ্ৰুৱদা ফাইনেল কাট অফ বহুত যাব নেকি, ফাইনেল কাট অফ বহুত যাব নেকি, বা ফিজিকেল কাট অফ বহুত যাব নেকি। তো মই কেইটামান কথা কওঁ যে ফাইনেল কাট অফ বেছি যোৱাৰ কাৰণ আৰু কম যোৱাৰ কাৰণ। তো প্ৰথমতে ক'ম ফাইনেল কাট অফ বেছি যোৱাৰ কাৰণ। তো বন্ধুসকল, ফাইনেল কাট অফ অলপ বেছি যোৱাৰ কাৰণ এটাই যে আপোনাৰ এইবাৰ 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন দিছে। তো 3 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন দিলে SC ST হওক 32 ইয়াৰ্ছৰ মানুহ এজনো আপোনাৰ সেই কৰিব পাৰিব, এপ্লাই কৰিছে। আৰু 32 ইয়াৰ্ছৰ যিজন মানুহ, সেইজনৰ নলেজটো বা আপোনাৰ তেওঁ যদি ফেইলিয়াৰ্ছৰ চামনা কৰি গৈছে, তো তেওঁলোকে যদি এক্সামটো বহিছে, তো নিশ্চয় তেওঁলোকে সেই যিবোৰ আগতে যিবিলাক এক্সাম দি কিনে তেওঁ ফেইলিয়াৰ্ছৰ সন্মুখীন হৈছিল, তো এইটো এক্সাম নিশ্চয় তেওঁৰ ভাল হ'ব চাগে। তো এনেকুৱা টাইপত হৈছে। তো এজ ৰিলেক্সেশ্যনৰ কাৰণে অলপ হ'লেও আপোনালোকৰ প্ৰভাৱ পৰিবই। সেইটো হয়, আপোনাৰ মনত এইটো কথা বেয়া লাগিছে চাগে নিশ্চয় যে এজ ৰিলেক্সেশ্যন দিলে বা কিন্তু সেইটো মই মনৰ পৰাই কৈছোঁ যে অলপ হ'লেও এজ ৰিলেক্সেশ্যনৰ কাৰণে প্ৰভাৱ পৰিবই, সেইটো আপুনি বেয়া নাপাব কোৱাৰ কাৰণে। নেক্সট আপোনাৰ যদি আমি চাবলৈ যাওঁ এক্সাম আপোনাৰ এতিয়া আপোনাৰ কওঁ যে আপোনাৰ কাট অফ কম যোৱা কাৰণ স্পষ্ট, আৰু সেইটো কথা আপোনালোকেও জানে যে এক্সাম আপোনাৰ কম যোৱা কাৰণ এটাই যে আপোনাৰ ভেকেঞ্চিজ এইবাৰ যথেষ্ট আছে। আমাৰ সময়ত ভেকেঞ্চি যথেষ্ট কম আছিল, কিন্তু এইবাৰ আমাত কৰি ডাবুল ভেকেঞ্চিজ, এইবাৰ অল ইণ্ডিয়া বেচিছত আপোনাৰ ডাবুল ভেকেঞ্চিজ দিছে। তো এইবাৰ আপোনাৰ টেনশ্যন ল'ব লগা কথা নাই। আৰু বিশেষ কৰি এক্সাম পেটাৰ্ণটো হাৰ্ড হৈছে, আৰু হিন্দী যিটো পেটাৰ্ণ, সেই হিন্দীৰ পেটাৰ্ণটো হাৰ্ড হৈছে বুলি মই শুনিছোঁ, আৰু চেঞ্জিং হৈছে চিলেবাছত। তো এনেকুৱা হৈছে। তো এইটো আপুনিয়ে ফেচ কৰা নাই, এইটো প্ৰত্যেকে ফেচ কৰিছে। আগৰ যি চিলেবাছ চাই গৈছিল, তো হঠাৎ যেতিয়া চেঞ্জ কৰি দিছে, এইটো অকল আপুনিয়ে ফেচ কৰা নাই, প্ৰত্যেকজন ল'ৰাই প্ৰত্যেকজন কেণ্ডিডেটছে ফেচ কৰিছে যে হয়, পটক কৰি আপোনাৰ যেতিয়া এক্সাম পেটাৰ্ণটো চেঞ্জ কৰি দিব, তো তেতিয়া আপোনাৰ এনেকুৱা হয়। তো এইটো অকল আপোনাৰ ক্ষেত্ৰতে হোৱা নাই, প্ৰত্যেকৰে ক্ষেত্ৰত হৈছে। তো এইটোক লৈ কিনে আপোনালোকে চিন্তা কৰিব লগা একো কথা নাই। নেক্সট যদি চাবলৈ যাওঁ, দুটা পইণ্ট ক'লোঁ, এটা হ'ল আপোনাৰ ভেকেঞ্চিজ বেছি, এটা হ'ল এক্সাম পেটাৰ্ণটো টাফ হৈছে। তো এইবিলাক সমস্ত যদি কাভাৰ কৰি কিনে যদি আমি চাবলৈ যাওঁ, এইবাৰ আপোনালোকে চিন্তা কৰিব নালাগে। তাৰমানে মই এতিয়াতো ডাইৰেক্ট কৈ দিব নোৱাৰোঁ যে ইমান কাট অফ যাব, ইমান কাট অফ নাযাব। তো আপোনালোকেও তলত কমেণ্ট কৰি কিনে জনাব যে আপোনাৰ এক্সাম কেনেকুৱা হ'ল, কি হ'ল, কিমানটা শুদ্ধ কৰিলে, কিমান নম্বৰ পোৱা চান্স আছে। তো এইবিলাক যেতিয়া আপোনালোকে জনাব, তেতিয়াহে মই এনালাইচিছ কৰাত সুবিধা হ'ব। তো দিনক দিন মই এনালাইচিছ কৰি আছোঁ, কিমান মানে ফিজিকেলৰ কিমান কাট অফ যায় সেইবিলাক জনাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু ইমান নাভাবিব যে বহুত যাব মাৰ্ক। তো আপোনাৰ যদি সাধাৰণ মাৰ্ক এটাও আছে, তেতিয়াহ'লে আপোনালোকে ফিজিকেল, মেডিকেল আৰু ফাইনেল মেৰিটত অহা যথেষ্ট সম্ভাৱনা আছে, কাৰণ ইমান চিন্তা কৰিব লগা একো কথা নাই। তো মই এইটো ভিডিঅ'ত এইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে পৰীক্ষা দি অহাৰ পাছত যথেষ্ট টেনশ্যন হয় যে ফিজিকেল কাট অফ কিমান যাব, মেডিকেল কাট অফ কিমান যাব, ফাইনেল মেৰিটত মোৰ নাম আহিবনে নাহে। তো বিভিন্ন কাট অফ ক্ৰছ কৰি কিনে এটা চাকৰি এচিভ কৰিব পাৰি আজিৰ যুগত।
তো সেইটো কথা প্ৰত্যেকজনেই জানে। তো আপোনালোকে চিন্তা কৰিব লগা কথা একোৱে নাই। মই মোৰ লাইফত কি হৈছিল বা যেতিয়া মই ষ্ট্ৰাগল কৰি আছিলোঁ, তো তেতিয়া কি কেনেকুৱা মই চিটুৱেশ্যন ফেচ কৰিছিলোঁ, সেইটো কথা ময়ো কৈছোঁ আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে শ্বেয়াৰ কৰিছোঁৱে, যে ময়ো এক্সাম দি অহাৰ পিছত মোৰ ব্ৰেইন কামেই কৰা নাছিল যে এক্সাম কি হ'ল কি নহ'ল। তো বিশ্বাস ৰাখক আপোনাৰ ওপৰত, ফিজিকেল কাট অফ আহিলে আপোনালোকে আৰু বিশেষ কৰি এনচাৰ কি এইবাৰ ইমান দেৰি নকৰে, যথেষ্ট স্পীড হ'ব এইবাৰ কামবিলাক। তো আৰু কিবা যদি নিউ আপডেট আহে মই জনাবৰ কাৰণে চেষ্টা কৰিম, আৰু মই আপোনালোকক ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে জনাব লাগিব যে আপোনাৰ কেনেকুৱা হ'ল এক্সাম, কি হ'ল, আৰু যিসকলৰ এতিয়া বৰ্তমান এক্সাম ৰৈ গৈছে, তো তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, তোমালোকে ভালকৈ এক্সামটো দিবা। তো আজিৰ ভিডিঅ'ত এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।